ওংকাৰৰ আজি ঘৰলৈ যাবলৈ দেৰি হৈ যায়। তেওঁ ভাবে যে জংঘলৰ ৰাস্তাৰে ওলাই যাওঁ। এতিয়া তেওঁ জংঘলৰ আধাহে পাৰ হৈছিল আৰু তেওঁ কাৰোবাৰ কেকনিৰ শব্দ শুনা পালে। প্ৰথমতে তেওঁ শব্দ শুনি ভয় খাইছিল, কিন্তু তাৰ পাছত শব্দটো মন দি শুনিলে। তেতিয়া তেওঁৰ লাগিল যে কোনোবা মহিলাই দুখতে কান্দি আছে। কোন তাত? তাৰ পৰা শব্দ আহে, মোক সহায় কৰা। ওংকাৰে মাত শুনি তাত গৈ উপস্থিত হয়। তেতিয়া দেখে এজনী জলপৰী আঘাত অৱস্থাত পৰি আছে। মোক সহায় কৰা, মই বহুত বেয়াকৈ আঘাত পালোঁ আৰু যাবলৈ অসমৰ্থ। তুমি মোক সেই ঝৰ্ণাটোলৈ লৈ বলা। ৰ'বা, মই তোমাক সহায় কৰিছোঁ। তাৰ পাছত ওংকাৰে সেই জলপৰীক দাঙি ঝৰ্ণাটোলৈ লৈ যায়। মোক ঝৰ্ণাৰ ভিতৰত নমাই দিয়া। ওংকাৰে জলপৰীক ঝৰ্ণাটোৰ মাজত নমাই দিয়ে। ঝৰ্ণাটো পোৱাত জলপৰী একেবাৰে ঠিক হৈ গ'ল। তুমি মোক সহায় কৰিলা। বিচাৰা, তোমাক কি লাগে? তুমি যিয়েই বিচাৰা মোৰ পৰা বিচাৰিব পাৰা। নাই নাই, মোক তোমাৰ একোৱেই নালাগে। তুমি ঠিক হৈ গ'লা, মোৰ কাৰণে এয়াই যথেষ্ট। এনেও মই বছ ইমানখিনি জানিব বিচাৰোঁ যে তুমি ইমান বেয়াকৈ দুখ কেনেকৈ পালা। এই ঝৰ্ণা যিটো তুমি দেখা পাইছা, ই এটা যাদুকৰী ঝৰ্ণা। এই ঝৰ্ণাৰ পৰা যিয়েই তুমি বিচাৰা, ই তোমাৰ মনোকামনা পূৰা কৰি দিব। কিন্তু এই ঝৰ্ণা চবেই দেখা নাপায়। আমাৰ দৰে পৰী আৰু যাদুকৰেহে ইয়াক দেখা পাব। এজন যাদুকৰে এই ঝৰ্ণা দেখা পাইছিল আৰু তেওঁৰ মনলৈ লোভ আহিছিল। ঝৰ্ণাটোক ইয়াৰ পৰা লৈ গৈ আহিছিল। তেওঁ আৰু মোৰ কাজিয়া হৈ গ'ল আৰু মই আঘাত পালোঁ। হয়নে? তেন্তে কথা এয়া, তেন্তে সেই যাদুকৰী এতিয়া ঘূৰি নাহিব নেকি? নাই, এতিয়া তেওঁ উভতি নাহে, কাৰণ মই তাক মাৰি পেলালোঁ। তুমি মোক সহায় কৰিলা। তুমি যিয়েই বিচাৰা এই ঝৰ্ণাৰ পৰা খুজি লৈ যাব পাৰা। নাই ধন্যবাদ, মোক ইয়াৰ প্ৰয়োজন নাই। এতিয়া তুমি আৰামত তোমাৰ ঝৰ্ণাত থাকা। এই বুলি কৈ ওংকাৰ তাৰ পৰা যাবলৈ লয়। তেতিয়া জলপৰীয়ে তেওঁক কয়, তুমি বহুত ভাল মানুহ। এয়া যাদুৰ কাঠি হয়, ইয়াক তুমি তোমাৰ লগত ৰাখা। জীৱনত কেতিয়াবা যদি তোমাৰ সমস্যা হয়, তেতিয়া এই ঝৰ্ণাৰ ওচৰলৈ আহি যাদুকৰী কাঠিডাল ৩ বাৰ ঘূৰাই দিবা আৰু ক'বা, ঝৰ্ণা মোক দেখুৱাই দিয়া। মোক বিশ্বাস কৰা, মোক ইয়াৰ কোনো প্ৰয়োজন নাই। যদি মই তোমাৰ পৰা কিবা লৈ লওঁ, তেতিয়া মোৰ মনত লোভ আৰু বাঢ়ি যাব। সেইকাৰণে মোক তোমাৰ পৰা একো নালাগে। নিজৰ ভনীয়েকৰ উপহাৰ বুলি ভাবি লৈ লোৱা। মানুহৰ জীৱনত কেতিয়াবা কিবা বস্তুৰ প্ৰয়োজন হ'ব পাৰে। পৰীয়ে জোৰকৈ ধৰাত ওংকাৰে সেই কাঠি ৰাখি লয় আৰু পৰীক ধন্যবাদ জনাই তেওঁ তাৰ পৰা গুচি যায়। ওংকাৰ এখন সৰু গাঁৱত বাস কৰিছিল। তেওঁৰ ঘৰত তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা চনু আছিল। আৰু তেওঁৰ ওচৰত অকণমান খেতি মাটি আছিল, য'ত তেওঁ দিনে নিশাই পৰিশ্ৰম কৰিছিল। কিন্তু দৰিদ্ৰতাই তেওঁক কাহিল কৰি দিছিল। ইমান পৰিশ্ৰম কৰাৰ পাছতো তেওঁ ইমানেই উপাৰ্জন কৰিছিল যে পৰিয়ালটো চলি যায়। আৰু যদি কেতিয়াবা ধুমুহা বৰষুণত খেতি বাতি নষ্ট হৈ যায়, তেতিয়া ভোকত মৰিবলগীয়া অৱস্থা হয়। জলপৰীৰ পৰা পোৱা সেই কাঠি লৈ ওংকাৰে নিজৰ এটা সৰু চন্দুকত থৈ দিয়ে। সেই চন্দুকত কি বিচাৰি আছে? একো নাই, বছ এনেই কিছুমান বস্তু আছে, তাকে লৈ লৈছোঁ। ওংকাৰৰ পত্নীয়ে তেওঁক সন্দেহৰ চকুৰে চালে। তেতিয়া তেওঁক ওংকাৰে পুৰা দিনটোৰ গোটেই ঘটনাটো কৈ দিয়ে। তুমি সেই জলপৰীৰ পৰা কিবা কিয় নললা? তুমি নাজানা নেকি আমাৰ ঘৰৰ অৱস্থা কেনে? যদি তুমি তেওঁৰ পৰা কিবা ললা হয়, তেতিয়া আমি ভাল জীৱন কটাব পাৰিলোহেঁতেন। কেনেকুৱা কথা কৈছা হে তুমি মোক এইবোৰ? মইতো সেই বেচেৰীক সহায় কৰিলোঁ, আৰু তাৰ সলনি মই কিবা তেওঁৰ পৰা বিচাৰিম নেকি? নাই নাই, মই তেওঁক সহায় মানৱীয়তাৰ কাৰণে কৰিছোঁ। মোক তেওঁৰ নীলম, হীৰা, মতি, অলংকাৰ এইবোৰ একোৱেই নালাগে। বছ যেতিয়া তেওঁ ঠিক হৈ গ'ল, তেতিয়া বহুত ভাল লাগিছিল। ভগৱান তেওঁক সদায় সুখী ৰাখক। কিছু সময় পাৰ হৈ গ'ল আৰু গৰমৰ বতৰ আহি পালেহি। সকলো কৃষকে নিজৰ নিজৰ পথাৰত নতুন শস্য লগালে। কিন্তু এয়া কি? এমাহ পাৰ হৈ গ'ল, আনটো মাহো পাৰ হ'ল আৰু বৰষুণৰ সম্ভাৱনা একেবাৰেই দেখা পোৱা নগ'ল। তাৰ সৰু সৰু গছো সূৰ্যৰ তাপত শুকাই গ'ল। সকলো কৃষক বৰ চিন্তিত হৈ পৰে। ভগৱানেও আমাৰ দৰে দুখীয়াকহে কষ্ট দিয়ে। ঘৰত লাহে লাহে ৰেচন শেষ হৈ আহিছে। ভাবিছিলোঁ এইবাৰ শস্য হ'ব, তেতিয়া জোৱাৰৰ ৰুটি বনাই ল'ম। কিন্তু চোৱাচোন, এইবাৰ এনেকুৱা ভয়ংকৰ খৰাং হৈছে আৰু শস্যৰ সময়ো শেষ হৈ গ'ল। এই দুখ আমাৰে নহয়, সকলোৰে। গোটেই কৃষকৰ এই অৱস্থা। যদি বৰষুণ নহয়, আমি একেবাৰে শেষ হৈ যাম। গাঁৱৰ প্ৰতি ঘৰৰ কাহিনী এয়াই আছিল।
গাঁৱৰ কাষেদি বৈ যোৱা নদীতো পানী কম হৈ যায়। গাঁৱৰ মহিলা যি নদীৰ পৰা পানী আনি ভয়ংকৰ গৰমত অৱশ হৈ পৰে, গৰু ম'হ গৰমত বেয়াকৈ ক্ষতি হয়। এদিন ৰাতি ওংকাৰ ঘৰৰ চোতালত শুই আছিল। তেতিয়া তেওঁ সপোনত সেই জলপৰীক দেখা পালে। ওংকাৰ, তুমি কেনেকুৱা মানুহে? তোমাৰ গোটেই পৰিয়াল আৰু গাঁওবাসীৰ ইমান সমস্যা হৈছে, আৰু তোমাৰ অকণমানো চিন্তা নাই যে তোমাৰ ওচৰত কাঠি আছে, তুমি বিচাৰিলে বহুত কিবা কৰিব পাৰা। ওংকাৰৰ চকু হঠাতে মেল খালে আৰু দেখে যে চোতালত তেওঁৰ বাহিৰে কোনো নাই। এই সপোন মই কিয় দেখিছোঁ? কি ভগৱানে বিচাৰে নেকি যে মই সেই জলপৰীৰ পৰা সহায় বিচাৰোঁ? নাই নাই, মই যদি তেওঁৰ পৰা সহায় বিচাৰোঁ, তেওঁ মোক লোভীয়া বুলি ভাবিব। তেতিয়া তেওঁ চোতালত থোৱা ঘটিৰ পৰা পানী খাবলৈ ধৰে। ৰাতিৰ নিস্তব্ধতাত খটখট শব্দ হোৱাত ওংকাৰৰ পত্নীৰ চকু মেল খাই গ'ল। তোমাৰ টোপনি অহা নাই নেকি? মই বৰ সমস্যাত পৰিছোঁ। মই একো বুজিব পৰা নাই যে মই কি কৰোঁ। কি হ'ল কোৱাচোন মোক? ইমান চিন্তিতটো মই তোমাক আগতে কেতিয়াও দেখা নাই। ওংকাৰে জানিছিল যে যদি তেওঁ এতিয়া তেওঁৰ পত্নীক কৈ দিয়ে যে তেওঁ সপোনত কি দেখিলে, তেতিয়া তেওঁ পাছত পৰি যাব। আৰু তেওঁ বিচাৰিছিল যে তেওঁ যিয়েই কাম কৰিব, বহুত ভাবি চিন্তি কৰিব। পাছদিনা পুৱা ওংকাৰ নিজৰ পথাৰৰ ফালে যায়। ৰাস্তাত তেওঁ বহুত মানুহক পালে আৰু চবেই নিজৰ সমস্যা তেওঁক কৈ আছিল। সকলোৰে সমস্যা নিজৰ খেতি আৰু বৰষুণৰ আছিল। নদীৰ পানীও একেৰাহে দিনক দিনে শুকাই গৈছিল। আৰু সেইদিনা গাঁৱৰ গাঁওবুঢ়াই পঞ্চায়ত বহালে। গাঁৱৰ সকলো লোক পঞ্চায়ত ঘৰত একত্ৰিত হ'ল। এইবাৰতো বৰ ভয়ংকৰ শুকান অৱস্থা হৈছে। প্ৰতিবাৰ শস্য বৰষুণত নষ্ট হৈ গৈছিল, আৰু এইবাৰতো ভগৱানে বৰষুণৰ দৰ্শনেই নকৰালে। নদীৰ পানীও শুকাই গৈছে। যদি আৰু এমাহ বৰষুণ নহয়, তেতিয়া আমাৰ অৱস্থা একেবাৰে কাহিল হৈ যাব। আপুনিতো গাঁৱৰ মুৰব্বী, তেন্তে আপুনি কিবা এটা কিয় কৰা নাই? কিবাটো উপায় থাকিব। প্ৰধান ডাঙৰীয়া, কিবাতো উপায় হ'ব। আমাৰ ল'ৰা ছোৱালী ভোকত মৰিবলগীয়া দিন আহিছে। মই যদি কিবা কৰিব পাৰিলোহেঁতেন, মই পঞ্চায়ত নবহালোহেঁতেন। তোমালোকৰ যি অৱস্থা, সেই অৱস্থা আমাৰো। মোৰ লাগিছে যে আমি এই গাঁও এৰি আন ক'ৰবাত যাব লাগিব। নহ'লে আমাৰ লগতে আমাৰ গৰু গায়ো এই শুকান অৱস্থাত শেষ হৈ যাব। ইয়াতো কোনো উপায় নহ'ল গাঁও প্ৰধান। এইদৰে আমি মাটি আৰু ঘৰ এৰি ক'লৈ গুচি যাম? ভাবক, যদি আমি চহৰৰ ফালে গুচি যাওঁ, তেনে ইমানবোৰ মানুহক কোনে চাকৰি দিব? নাই নাই নাই, ইয়াতো কোনো সমাধান নহ'ল। ওংকাৰে ঠিকেই কৈছে। গাঁও প্ৰধান কিবা বেলেগ উপায় উলিয়াওক। ওংকাৰে ঠিকেই কৈছে। গাঁও প্ৰধান কিবা উপায় উলিয়াওক। তেন্তে ভাই ওংকাৰ, তুমি কোৱা, আমি কি কৰোঁ? কাৰো এই কথাত কোনো সমাধান দেখা পোৱা নগৈছিল, আৰু চব নিজৰ নিজৰ ঘৰলৈ গুচি যায়। ওংকাৰেও আহি নিজৰ ঘৰৰ বিচনাত বহি দিয়ে। তেতিয়া তেওঁৰ ল'ৰা তেওঁৰ ওচৰলৈ আহে। দেউতা, মই শুনিছোঁ যে এইবাৰ বৰষুণ নহয়। তেতিয়া আমি কি মৰি যাম? তেন্তে কি দেউতা, আমি সঁচাকৈ মৰি যাম? ওংকাৰে লগে লগে নিজৰ ল'ৰাক সাবটি ধৰিলে। নাই নাই, মই কাকো ইয়াৰ পৰা যাবলৈ নিদিওঁ, না মৰিবলৈ দিম। তেন্তে তুমিনো কি কৰিবা? কি তোমাৰ ওচৰত কিবা উপায় আছেনে? তেতিয়া ওংকাৰে চনুক বাহিৰলৈ পঠিয়াই দিয়ে আৰু তেওঁৰ পত্নীক এই কথা কয়। তোমাৰ মনত আছেনে সেই লাখুটি যি জলপৰীয়ে মোক দিছিল? এই কথা শুনি তেওঁৰ পত্নীৰ চকু উজ্বলি উঠিল। তুমি যিটো ভাবি আছা সেয়া একেবাৰে ঠিকেই ভাবিছা। যদি আজি আমি ইয়াৰ ব্যৱহাৰ নকৰিলোহেঁতেন, আমি চব বৰ ডাঙৰ ডাঙৰ সমস্যাত পৰিলোহেঁতেন। পিছদিনা পুৱা ওংকাৰে নিজৰ মোনাত দুটামান ৰুটি আৰু সেই কাঠি লৈ জংঘলৰ দিশে ওলাই গৈ গৈ তেওঁ সেই জেগা পালেগৈ য'ত তেওঁ জলপৰীক লগ পাইছিল। তেতিয়া তেওঁ সেই জেগা দেখা পালে য'ত সেইদিনা তেওঁ সেই ঝৰ্ণা দেখা পাইছিল। তালৈ গৈ তেওঁ নিজৰ মোনাৰ পৰা প্ৰথমে ৰুটি উলিয়াই খায় আৰু তাৰ পাছত কাঠি উলিয়াই 3বাৰ ঘূৰাই যাদুকৰী ঝৰ্ণা দেখুৱাই দিয়া। তেতিয়া তাত ৰং বিৰঙৰ পোহৰ ওলাবলৈ আৰম্ভ কৰিলে আৰু মধুৰ সংগীত ভাঁহি উঠে। হঠাতে সেই ঝৰ্ণা প্ৰকট হৈ যায় আৰু তাৰ পৰা জলপৰী ওলাই আহে। আৰে ওংকাৰ, কি খবৰ? নুসুধিবা জলপৰী, এইবাৰ ভগৱানৰ অভিশাপ এনেকৈ পৰিছে যে খৰাং অৱস্থাৰ কাৰণে গোটেইবোৰ একেবাৰে শেষ হৈ গৈছে। মোৰ গাঁৱৰ মানুহখিনিৰ বৰ বেয়া অৱস্থা হৈছে। তুমি মোৰ পৰা কি বিচাৰা, তাক কোৱা। জলপৰী, মই একো বুজিব পৰা নাই যে মই ইয়ালৈ কিয় আহিছোঁ। বছ, মই এইটো জানো যে নিশ্চয় এই সমস্যাৰ সমাধান তোমাৰ ওচৰত আছে, কিন্তু মই ইয়ালৈ সোণ ৰূপ ল'বলৈ অহা নাই।
তেন্তে তোমাক কি লাগে ওংকাৰ? মই এজন দুখীয়া কৃষক হওঁ, সৰু এখন গাঁৱত থাকোঁ। মোৰ গাঁৱৰ চবেই কৃষক, চবেই খেতি বাতি কৰে। এইবাৰ খৰাঙত লগোৱা শস্য চব শেষ হৈ গ'ল, আৰু ঘৰৰ শস্যও। তুমি মোৰ গাঁৱৰ মানুহৰ কাৰণে কিবা কৰিব পাৰা যদি কোৱা। এয়া বিচাৰি তুমি মোৰ অন্তৰ জয় কৰি ল'লা। তুমি কিমান দয়ালু। আজিও তুমি কেৱল নিজৰ গাঁৱৰ মানুহৰ কথা চিন্তা কৰিছা। মই তোমাক সহায় কৰিবলৈ পাই বৰ সুখী হৈছোঁ। কিবা এনেকুৱা কৰি দিয়া জলপৰি যে আমাৰ চবৰে সমস্যা সমাধান হৈ যায়। এতিয়া তুমি তোমাৰ ঘৰলৈ যোৱা ওংকাৰ, আৰু এই যাদুকৰী ঝৰ্ণাৰ খেল চোৱা। ওংকাৰ নিজৰ ঘৰলৈ আহে আৰু ৰাতিৰ সময়ত আকাশ ডাৱৰে ভৰি পৰে আৰু ধাৰাসাৰ বৰষুণ হ'বলৈ ধৰে। জলপৰীয়ে নিজৰ বহুত পৰীৰ সৈতে গোটেই গাঁৱত বৰষুণ দিয়াই দিয়ে, আৰু সকলোৰে ঘৰত বস্তা ভৰাই ভৰাই শস্য থৈ যায়। আৰু তাৰ পাছত জলপৰী ওংকাৰৰ ওচৰলৈ আহে। এতিয়া তোমালোক সকলো কৃষকে পৰৱৰ্তী শস্যৰ তৈয়াৰী আৰম্ভ কৰা। এয়াই যিয়েই চমৎকাৰ যাদুকৰী ঝৰ্ণাই কৰিলে, এইবোৰ তোমালোকৰ মনত নাথাকিব। নহ'লে মানুহে পৰিশ্ৰম কৰিবলৈ এৰি দিব। আৰু ময়ো তোমাক কথা দিওঁ, যেতিয়াই তোমাৰ গাঁৱত সমস্যা হ'ব, মই তৎক্ষণাত আহি তোমাক সহায় কৰিম। ওংকাৰে জলপৰীক ধন্যবাদ দিয়ে, আৰু গাঁৱৰ মানুহে ইমান প্ৰবল বৰষুণ দেখি সুখী হৈ যায় আৰু নিজৰ নতুন শস্য লগাবলৈ ধৰে। ওংকাৰৰ দ্বাৰা কৰা হোৱা সেই সৰু সহায় সকলোৰে কাৰণে ভালৰ কাৰণ হৈ পৰিল।